Hey guys, good morning. Welcome back to my new vlog. So guys, it's just hui uthisu. So namaskar moi dia swagat asu moi channel. So guys, apnalok dubar swagat dilu. So guys, just moi hui uthisu. Aru ebine homoy hoise nokon guys bahut homoy hol. So apnaloke aji sai thik baji din dot ki hoy ki nohoy. Guys, আজি হৈছে মানে শিক্ষক দিৱস মোৰ ফালৰ পৰা আৰু আমাৰ চেনেলৰ পৰা সকলোকে হেপী টিচাৰ্ছ ডে। সো গাইস স্কুল খোলা হেন মানে বহুত স্কুল খোলা হেন ভাল আছে কিন্তু মানে এতিয়া স্কুল বন্ধ গাইস লকডাউন। সো গাইস মই এতিয়া গৈছো মানে বেগ এটা আনিবলৈ বেগ মানে এইটো মাৰ্কেটৰ কিবা বহুত বস্তু এটা আনিব লাগে মানে বাছ বস্তু বস্তুটো আনিব গৈছো মানে মই এতিয়া ঘৰত আহি গৈছো আৰু ঘৰত এতিয়া মই ভাতটো খাওঁ মই লগ পাইছো। সো গাইস মানে আজি দিনটো ব্লগ কৰা নাই মানে মই শুই আছিলো এতিয়া অলপ মানে বিটু আহিছে আমি এতিয়া চাহ বনাই খাই আছো বিটুৱে মই ঘৰত কোনো মানুহ নাই বিটু একবাৰ হাই কৰি দিয়া কেমেৰা। সো গাইস এতিয়া মানে আমি আছিলো ইয়াতে আৰু চাব পাৰে কোন কিমান কেজি আমি আমাৰ বিটুক জুখিম তুমি এতিয়া কিমান কেজি আমি চাম উঠা তুমি নামাচোন এবাৰ নামা তুমি আমাৰ বিটু আছে 47 কেজি এতিয়া মই উঠিম মই কিমান চাব লম গাইস এইবোৰ চাব গাইস বৰল গাইস মই আছো 49 বিটুতকে গাইস মই 2 কেজি বেছি ও 50 48 49 গাইস ৰিয়েল টু গাইস 49 চাব পাৰে একদম পুৰা সাৱধান পজিশন 49। তো গাইস মই এটা যাম মানে ষ্টেডিয়াম সো মানে আমাৰ বিটু নাযায় বিটু এটা ঘৰত যাব ন বিটু এটা ঘৰত যাব মই যাম ষ্টেডিয়াম সব লোকে ব্লগটো সকলোকে চাই দিব মোৰ লগত যাব ৰাহুল সো মই এটা তাক ফাৰ্ষ্টতে আনি পিনে যাওঁ আমি মানে ষ্টেডিয়াম সিয়া মানে কিবা এটা বেমাৰ হৈ আছে সেইবাবে তাক এতিয়া মই ঘৰত থৈ আহিব গ'লা কোৱা বেটা ঘৰত আহিব লাগে নে তোমাৰ বল মই নাযাওঁ চাইকেল নোপোৱা ন ব্ৰ লৈ যাওঁগে এতিয়া মই ষ্টেডিয়াম যাম বাই বাই দিয়া বাই বাই सजना जी আমি এটা গৈছো ষ্টেডিয়াম সব লোকে ব্লগ করে সকলকে চাই দিই दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूं तारा तेरा चांद बन जाना कदी परदेसी तेनो जरा जिस्म का शौक नहीं ओ बुलुक सो गाइस সবারে এতিয়া আমি পাই গলো ষ্টেডিয়াম আৰু হে গাইস হে মানে হে সো গাইস আপোনালোকে চাব পাৰে আমি এতিয়া ষ্টেডিয়ামৰ মানে ফিল্ডটো একদম পিষ্টৰ মাজত হৈ আছো পুৰা ঘাঁহ বন হৈ আছে পিচ হৈ থকা নাই গাইস পুৰা মজাকে হৈ আছো আৰু এইপিনে আমাৰ ৰাহুল ভাই ফটো মাৰি আছে পুৰা বিজি আৰু আমাৰ দীপাংকৰ আহি আছে ইয়ালে আমাৰ মানে পুৰা পানী পিয়াত হৈছে মানে পইচা আনিবলৈ পাহৰি থাকিলো সঁচা কথা কৈছো পইচা আনিবলৈ মানে পইচা নাছিলে মানে মোৰ হাতত সো এতিয়া সি আহি আছে কোলা হৈছে সি আহি আছে এতিয়া পানী এবটল লৈ আনিছে মানে তামাম পানী পিয়াত হৈছে সো সি আহিছে এতিয়া মানে সি এয়াৰঢল পাছেহি মানে আৰু ইয়াতে আমি এতিয়া বহি উপভোগ কৰি আছো শুনা ৰাহুল এবাৰ হাই কৈ দে হাই দাদা হাতে কৈ দে এবাৰ হাই বুলি सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना মানে ইয়াতে আমি থাকোঁতে অলপ মানে হেৰি হৈ গ'ল চাব পাৰে ছানছেট মানে হ'ব হৈছে আৰু এই তাতে গাইছ ঘৰটো মানে পিছপিনে লুকাই আছে ছানছেট চাব পাৰে আছে ষ্টেডিয়ামৰ নাজাৰা আৰু এইপিনে ছানছেট মানে হ'লে আৰু প্ৰায় আৰু চাব পাৰে এইপিনে ভলীবল খেলি আছে আৰু এইপিনে কিবা এইটো প্ৰেক্টিছ মানে চবেই নিজৰ কাম কৰি আছে আৰু যিহেতু আসাম পুলিচ আছে চাব পাৰে চবেই প্ৰেক্টিছ কৰি আছে মানে গাইছ মানে আজি বহুত নম্বৰত আমাৰ আজি দীপাংকক লগ পালোঁ এইপিনে চাওক লাজ কৰিছে মানে চেহেৰা থপৰা লুকুৱাই দিছে ইয়াক আমি আজি বহুত নম্বৰত মানে ই মানে ক'বালৈ গৈছিলে মানে ইয়াক আমি আজি লগ পালোঁ মই এতিয়া জাষ্ট আহি ঘৰ পাই গ'লোঁ মানে ষ্টেডিয়ামৰ পৰা আহিলোঁ চ' এতিয়া মই গা চা ধুই লওঁ চ' আপোনালোকক গা চা ধুই মানে ফ্ৰেছ হৈ লগ পাই আছোঁ মানে মই এতিয়া গা চা ধুই ফ্ৰেছ হৈ আহি গ'লোঁ আৰু এইটো ভিডিঅ' মানে বেছি দীঘল নহ'ব প্ৰায় 3 মিনিট বা 4 মিনিট হ'ব কাৰণ মানে আজি দিনটোত মানে ইমান ব্লগ বনোৱা নহ'ল চ' কাইলৈ অলপ বনাব চেষ্টা কৰিম কাইলৈ মানে মই গাঁৱত যাম চাইকেল লৈ যাম মই কাইলৈ গাঁৱত ত' গাইছ কাইলৈ অলপ বনাব চেষ্টা কৰিম মানে আজি মই মানে শুই থাকিলোঁ মানে আজি ব্লগিংটো নহ'লেই মানে বেছি আজি শুই থাকিলোঁ কাৰণে ইমান ব্লগিং নহ'ল চ' গাইছ সেই আৰু আপোনালোকে চাই থাকক আৰু ক্লিপ দুটামান আছে तेरा चांद बन जाना कदी परदेसी तेनो जरा जिस्म का शौक नहीं दिल दीवाने तेनो बेवफा का रोग नहीं कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं तू ही है रब तुझे रब की कोई खोज नहीं जान मेरी जानी पर जानी मैनू छड़े
চ' গাইছ আকৌ চাওঁতে আৰু গাইজ মানে আপোনালোকে আজি দেখিলে মোৰ দিনটোত কি হ'ল মানে মই শুই থাকিলোঁ তাৰপিছত উঠি মানে অলপ এই ষ্টেডিয়ামৰ পিনে গৈছিলোঁ চ' আপোনালোকে দেখিলে চ' গাইজ এইটো আছিল আজি এটা সৰু চিম্পল ভিডিঅ' চ' গাইজ যদি ভিডিঅ' চাই ভাল পায় লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব লগ পাই আছোঁ বেলেগ ব্লগত আজিলৈ বাই বাই মানে কাইলৈ লগ পাই আছোঁ গাইজ বাই বাই